এভৰিৱান পাইনিছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো এতিয়ালৈকে ঠিকে আছোঁ বাৰু। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ৰাতিপুৱাৰ পৰা। এতিয়া 8:30 বাজিছে। মই এতিয়া যাম জোৰণলৈ। আৰু কাৰ জোৰোণ কি কথা আপোনালোকেতো গম পাইছে থাম্বনেইলত আৰু টাইটেলত। ভিডিঅ'টো আৰম্ভ কৰোঁ, সকলো চাই থাকিব আৰু শেষলৈকে চাব ভিডিঅ'টো। এয়া জোৰোণৰ ঘৰৰ পৰিৱেশ আপোনালোকৰ মাজত দেখুৱাইছোঁ। জোৰোণ অহা নাই এতিয়ালৈকে, ৰেডি হৈ আছে আৰু চব। কইনাৰ মা এয়া কইনাই ফটোশ্বুট কৰি আছে আৰু দেই পুৰা। কইনাই ৰেডি হৈছে দেই আমাৰ। এয়া জোৰোণ পালেহি, কইনাক বহুৱাইছে আৰু তাতে নহয় ঘৰৰ পৰা এয়া নিয়মবিলাক কৰি আছে আৰু পিছত মেইন ছেটযোৰ পিন্ধাইছে আৰু ফটোশ্বুট মাৰি আছে, ফটো মেইন। কইনাৰ মাকে সেন্দুৰ দিছে এতিয়া। মাক অলপ আৱেগিক হৈ পৰিছে, হ'বই ন নিজৰ ছোৱালী। মাকবিলাকেহে গম পায়, তেনেকৈ জীয়েকবিলাকেও গম পায় সেইবিলাক পৰিস্থিতি পাৰ কৰি আহিছে। এয়া এতিয়া কইনাৰ ৰিচিপশ্যনৰ টাইম চলি আছে। ৰিচিপশ্যনত পালোহি, দেখুৱাইছোঁ আৰু অলপ চলপ। আজি এয়াই কইনা। মই যে কৈ আছিলোঁ বিয়া বুলি, মোৰ বান্ধৱীৰ লগৰ হয়, একদম স্কুল ফ্ৰেণ্ড হয়, তাইৰে বিয়া। কনচি নামটো। এনেকৈ পজ কেমেৰালৈ ভিডিঅ' কৰি আছোঁ। এয়া এতিয়া দৰা অহা পৰিৱেশ। দৰা আহিলে আদৰিবলৈ দৰা ৰৈ আছে আৰু কইনা ঘৰৰ মানুহে আদৰিব, তাৰপিছত দৰা সোমাব। হাই দৰা। মোৰ ফালে নাচালে। কইনা আৰু এতিয়া পুৰা দৰালৈ ৰৈ আছে আৰু অপেক্ষা কেতিয়া হোমৰ ওচৰলৈ যাওঁ আৰু ন। কইনাক আজি বৰ ধুনীয়া লাগিছিলে দেই। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু তাইলৈ যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। বাই বাই। আকৌ নেক্সট বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। লাভ ইউ অল।